Feelings. Hi friends, welcome to my YouTube channel. আপোনালোকে চাই আছে অনু ব্লগ। আজি আমি এটা ধুনীয়া প্লেজত যাম। আপোনালোকে গমে পাইছে থাম্বনেল চাই। আমি আজি গৈ আছো দেৰাগাঁও। আমাৰ লগত বহুত যাব। আমি মানে আজি এটা সৰু সুৰা ৰাইড কৰিম, কিন্তু ৰাইডটো অলপ লং হ'ব। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক। আজি 15 আগষ্ট হয়, কিন্তু মই ভিডিঅ'টো আজি আপোনালোকে 16 আগষ্টত চাই আছে। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, কণ্টিনিউ চাই থাকক। বন্দে মাতৰম, বন্দে মাতৰম। গাইজ, মই ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। আমাৰ ৰাইডত যোৱা ল'ৰা, আমাৰ লগৰ কেইজন গোটেইকেইজন আহি গ'ল, আৰু আমাৰ ৰাইডটো আজি লং ৰাইডে হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আমাৰ আজি ৰাইডটো ধামাকা হ'ব। বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। यहाँ वहाँ सारा जहाँ देख लिया है, कहीं भी तेरे जैसा कोई नहीं है, हंसी नहीं सौ दिन दुनिया। আৰু গাইজ, আমি আহি পালো এতিয়া পুঠিমাৰী নদী। এইটো হ'ল পুঠিমাৰী নদী। नहीं कहीं तेरे जैसा कोई नहीं, मैं गया जहाँ भी, बस तेरी याद थी, जो मेरे साथ थी, मुझको। ইয়াতে আমাৰ কিছুমানৰ গাড়ীত তেল হৈ গৈছে। ইয়াতে মানে কিছুমানে গাড়ীত তেল ভৰাব লৈছে। আমি আহি পালো নলবাৰী এতিয়া। আৰু গাইজ, আমি আহি পাই গলো বাৰামা। এইখিনি হ'ল বাৰামা। চাওক, এইখন হ'ল বাৰামাৰ ব্ৰিজ। বাগান, ইয়াতে বহুত তামোলৰ বাগান আছে, বহুত আৰু বহুত। চাওক গাইছে, সেই পাহাৰখন দেখিছে, আমি সেই পাহাৰৰ কাষত যাম। সেই পাহাৰৰ মাজত আমি গা ধুম, কি মজা লাগিব। আৰু গাইছ, আমি আহি পাই গ'লো বাৰাগাঁও। বাৰাগাঁও ইয়াৰ পৰা 2 কিলোমিটাৰ, বেছি দূৰ নাই আৰু গাইছ। চাওক গাইছ, কি নাইচ ভিউ। আৰু বন্দে মাতৰম, বন্দে মাতরম, বন্দে মাতরম, বন্দে মাতরম। तेरे पास ही मैं आ रहा हूँ, अपनी बाहें खोल दे, जोर से मुझको गले लगा ले, मुझको फिर वो प्यार दे।
গাইজ আমি আহি পাই গ'লোঁ বাৰাগাঁও। আমি বাৰাগাঁৱৰ ভিতৰত এণ্টাৰ কৰিলোঁ। ইয়াত টিকট লাগে, ইয়াত টিকট 50 টকা গাইজ। আমি গাইজ ইয়াতে এতিয়া জামত ফাঁচি আছোঁ। চাওক ইয়াত বহুত জাম, ইয়াত আজি বহুত মানুহ আহিছে, বহুত মানে বহুত চাওক গাইজ, চব জামেই গাইজ। ইয়াত এতিয়া টিকট এটা কাটিব যাব লাগিব। মই টিকট কাটিব যাওঁ, মোক দেখাই আছোঁ আপোনালোকক। এইটো টিকেট কাউণ্টাৰ, ইয়াতে বহুত জাম আৰু আজি চাওক গাইজ। মানুহে পামনে নাপাম বা আজি ঠিক নাই আৰু ইয়াত আৰু যাম বা কেতিয়া শেষ হয় গাইজ। এইখন হ'ল টিকেট, এইখন 50 টকা। সেই পাহাৰখন দেখিছেনে? সেই পাহাৰখনৰ কাষত আমি যাই আছোঁ। আৰু গাইজ চাব পাৰে কি ধুনীয়া ধুনীয়া ছোৱালী বাৰাগাঁৱৰ। গাইজ আমি এতিয়া আহি পালোঁ বাৰাগাঁৱৰ আৰ্মি কেম্প। এইটো হ'ল বাৰাগাঁৱৰ আৰ্মি কেম্প। চাওক গাইজ কি সুন্দৰ ভিউ, আৰু পাহাৰখন চাওক কি মজা বে। আৰু গাইজ আমি আহি পালোঁ বাৰাগাঁও। এইখনে হ'ল বাৰাগাঁও। আমি বাৰাগাঁৱৰ ভিতৰত এণ্টাৰ কৰিলোঁ। চাওক গাইজ বাৰাগাঁৱৰ ভিতৰত কি ৰাস্তা, কি ডেঞ্জাৰ ৰাস্তা বে। চাওক গাইজ আমি বাৰাগাঁও পালোৱে আহি। এইখনে হ'ল বাৰাগাঁও। এইখন মানে পালোৱে, ৰাস্তাটো এই তলত যাব লাগে, পাহাৰৰ তলত, বহুত তলত গাইজ। চাওক ইমান বেয়া ৰাস্তা, ইয়াৰ পৰা অকণমান পৰিব লাগে, বাপৰে বাপ, নাম দৰা ভাঙি যাব বে। চাওক গাইজ কিমান তলত আহিব লাগে, বাবা। গাইজ আমি আহি পালোঁ অলৰেডি বাৰাগাঁও গাইজ। এইখনে হ'ল বাৰাগাঁও। বাৰাগাঁৱৰ ভিডিঅ'টো আপোনালোকক কমপ্লিট দেখাম মই, আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক গাইজ। মানুহে ক'ত ঘূৰি চাওক। ভাই কেনে ফিলিংস কৈ দি? একদম মজা। বাপ ব্রো বেয়া চাল আছে তই। ভাই কেনে ফিলিংস? মজা ফিলিংস, হ্যাপি। পানি মজা। চাওক আমাৰ ভাইয়ে সেই ফটোশ্বুট কৰি আছে, পোষ্ট। চাওক গাইছ এইবোৰ চব নেচাৰেল ভিউ, চব পাহাৰ মাজতে নিজৰা আছে দুটা, এইটো এটা আৰু এইটো এটা। গাইছ ইয়াতে মজা লাগিছে, মজা। আৰু আপোনালোকে হ'ব नहीं कहीं तेरे जैसा कोई नहीं, मैं गया जहाँ
মজা লাগছে মজা এই ৰ গাইছ মই তাৰে জানি কৰা নহয় আপোনালোকে জানি কৰাটো চাব আৰু গাইজ আমি বাৰাগাঁও গৈছিলোঁ বাৰাগাঁৱৰ ভিডিঅ'খিনি আপোনালোকক দেখালোঁ আৰু বাৰাগাঁৱৰ আপোনালোকক বহুত কিবা কিবি দেখাব ৰৈ গ'ল কাৰণ মোৰ মোবাইলটো পানীত পৰিছিল সেইবাবে মোবাইলটো ভাল কৰিলোঁ এতিয়া অলপ ভাল হোৱাৰ পিছত মই ভিডিঅ'টো এডিট কৰিলোঁ ভিডিঅ'টো এডিট কৰি আপলোড দিলোঁ আপোনালোকে মোক বেয়া চেয়া নাপাব আৰু আমাৰ যিকেইজন গৈছিল আমি 14খন বাইক গৈছিল চবতে ডাবলিং গৈছিল তাৰে 5খন বাইক বাচি আছে বাকীকেইখন চব পুলিচে ধৰিছে সেইবাবে পুলিচে ধৰাৰ পিছত কাৰোবাৰ 5,000 কাৰোবাৰ 2500 কাৰোবাৰ 500 এনেকৈ বহুত পইচা গৈছে আৰু আমাৰ ৰাতি খোৱা আহি পাওঁতে 10:50 হৈছে মোৰ সেইকাৰণে বেয়া চেয়া নাপাব আৰু যদি সেই ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় আই অসম